हेलो फ्रेंड्स वेलकाम बैक टू माय यूट्यूब चैनल रियल फांडाলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আহিছো নগাঁৱত থকা শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰত। যেহেতু আপোনালোকে গম পাই মহামৃত্যুঞ্জয় মন্দিৰ ভাৰতবৰ্ষৰ মাত্ৰ 3টা জায়গাতে আছে। খুব কম সংখ্যক মন্দিৰ আছে আৰু নতুনকৈ এই নগাঁৱত এই মন্দিৰটো বৰ্তমান বনাইছে। এতিয়ালৈকে সম্পূৰ্ণ কাম শেষ হোৱা নাই। সো আৰু কিছুদিন পিছত এই মন্দিৰটো উদ্বোধন কৰা হ'ব। সো এই মন্দিৰৰ কিছু কথা বা ইয়াৰ কিছুমান নজনা কথা আপোনালোকক নিশ্চয় এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম আৰু মন্দিৰটোৰ চৌদিশৰ ফালৰ পৰা গোটেইখিনি কভাৰেজ অৰ্থাৎ গোটেইখিনি দৃশ্য আপোনালোকক এই ভিডিঅ'টোত দেখুৱাব চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি ল'ব। চবলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল এয়া হৈছে ৱৰ্ল্ডৰ সবতকৈ ডাঙৰ মহামৃত্যুঞ্জয় মন্দিৰ অৰ্থাৎ শিৱ মন্দিৰ। যেহেতু এই মন্দিৰটো পৃথিৱীৰ ভিতৰতে সবতকৈ ডাঙৰ আৰু ভাৰতবৰ্ষৰ ভিতৰতো নিশ্চয় এইটো বহুত ডাঙৰ আৰু এই মন্দিৰটো নগাঁৱত স্থাপন কৰা হৈছে। এতিয়ালৈকে মন্দিৰটোৰ দুৱাৰ জনসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া হোৱা নাই। সো জানিব পৰা মতে মন্দিৰটো এপ্ৰিল মে মাহত নিশ্চয় জনসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া হ'ব আৰু তেতিয়া আপোনালোকে নিশ্চয় এই মন্দিৰটো দৰ্শন কৰিব আহিব পাৰিব। যেহেতু এই মন্দিৰটো বহু একৰ মাটি লৈ বনোৱা হৈছে আৰু ইয়া নিশ্চয় ভৱিষ্যতত এটা পৰ্যটক কেন্দ্ৰবিন্দু হৈ পৰিব। এই মন্দিৰটো দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ 4টা দুৱাৰ ৰাখিছে, য'ত আপুনি ভিতৰত যেহেতু শিৱলিংগটো স্থাপন কৰা হৈছে, গতিকে এনেকুৱা ধৰণৰ 4টা দৰ্জা আছে চাৰিওটা ফালৰ পৰা আৰু এই 4টা এণ্ট্ৰি গেট দি আপুনি ভিতৰলৈকে সোমাই গৈ পূজা পাতল কৰিব পাৰিব। সো বন্ধুসকল বলক আপোনালোকক মন্দিৰটোৰ চাৰিওটা ফালৰ পৰা গোটেইখিনি দৃশ্য দেখুৱাও আৰু আপোনালোকে যদি এই মন্দিৰটো চাব বিচাৰিছে কেনেকৈ আহিব বা কোনটো ৰাস্তা দি আহিব লাগিব গোটেইখিনি বস্তু আপোনালোকক এই ভিডিঅ'টোত দেখুৱাব চেষ্টা কৰিম। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, একেবাৰে নাপাহৰিব। আৰু এইফালে আজি কিছুদিন আগতে হৈ গৈছিলে মহামৃত্যুঞ্জয় যজ্ঞ আৰু য'ত দেশৰ বহু সংখ্যক পূজাৰী আহি পেলাই ইয়াতে যজ্ঞ কৰিছিলে আৰু যজ্ঞ কৰাৰ পিছতহে আপোনাৰ ইয়াৰ মন্দিৰটোৰ ভিতৰত আপোনাৰ যিটো মূল শিৱলিংগ ইয়াতে স্থাপন কৰা হৈছে আৰু এইফালৰ পৰা দেখিবলৈ পাইছে আপুনি একেবাৰে ওপৰত যিটো শিৱলিংগ আকাৰত মন্দিৰটো বনোৱা হৈছে, অত্যন্ত ধুনীয়া। বহুত মানুহ আহিছে, এতিয়াও আহি আছে আৰু আগন্তুক দিনত ইয়াতে বহুত মানুহ নিশ্চয় হ'ব, কিয়নো ইয়াৰ এটা পৰ্যটকস্থলী নিশ্চয় হৈ পৰিব। এনেকুৱা মন্দিৰ ভাৰতবৰ্ষত খুব কম আছে। খুব সম্ভৱ আপোনাৰ 3টা জাগাত, এইটো লৈ 3টা জাগাতহে এনেকুৱা ধৰণৰ শিৱ মূৰ্তি ইমান ডাঙৰ বা মহামৃত্যুঞ্জয় যিবোৰ মন্দিৰ ভাৰতত মাত্ৰ 3টা জাগাতহে আছে। চ' যিহেতু নগাঁৱতো এইটো বনোৱা হৈছে, এয়া অসমবাসীৰ কাৰণে সৌভাগ্য। ইয়াতে দেখিবলৈ পাইছে মন্দিৰৰ 4টা দুৱাৰ আছে ভিতৰত, মূল মন্দিৰটোৰ ভিতৰত অৰ্থাৎ তলত যদি আপুনি যাব হয় এনেকৈ 4টা ফালৰ পৰা 4টা দুৱাৰ ৰাখিছে, গেট ৰাখিছে আৰু এইটোৰ ভিতৰতেহে আপুনি ভিতৰত গৈ শিৱলিংগ পূজা কৰিব পাৰিব। তো আপোনালোকক দেখুৱালোঁ এয়াই হ'ল আপোনাৰ মেইন মন্দিৰ আৰু মন্দিৰৰ তোৰণ আৰু ইমান ডাঙৰকৈ বনোৱা হৈছে, ভাল লাগিছে আহি। আপোনালোকে ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব নাপাহৰিব, কমেণ্টছত নিশ্চয় জনাব আৰু আপোনালোকে নিশ্চয় নগাঁৱত থকা এই মন্দিৰটো চাবলৈ এবাৰ আহিব।
সো এতিয়া আপোনালোকক জনাও আপোনালোকে কেনেকৈ আহিব। এয়া হৈছে নগাঁৱৰ বাইপাছ, আৰু গুৱাহাটীৰ পৰা আহিলে আপুনি এনেকৈ বাইপাছত ৰাইট টাৰ্ণিং ল'ব। লৈ পেলাই ইয়াৰ যিটো বাওঁফালে ৰাস্তা গৈছে, এই ৰাস্তাটোৰে আপুনি 2 কিলোমিটাৰ চিধাকৈ আগুৱাই যাব লাগিব। আপুনি আগুৱাই গৈ থাকিলে অলপমান আগত আপুনি এটা ডিভাইডাৰ পাব, আৰু এই ডিভাইডাৰটোৰ ৰাইট ছাইডেদি যিটো আৰু এটা ৰাস্তা গুচি গৈছে ৰেলৱে ক্ৰছিঙৰ ওপৰেদি, এই ৰাস্তাখনেদি আহি আকৌ আপুনি 2 কিলোমিটাৰ এই ভিতৰুৱা গাঁৱলীয়া ৰাস্তাটোদি আহি এটা গাঁৱৰ মাজত এটা নিৰিবিলি অৰ্থাৎ ঠাণ্ডা পৰিৱেশৰ মাজত এই মন্দিৰটো বনোৱা হৈছে। সো যিহেতু ইয়া নগাঁও টাউনৰ পৰা অলপ আঁতৰত আছে, আৰু সেইটো কাৰণে আপুনি নিশ্চয় ইয়াতে আহি যান্ত্ৰিকতাৰ যিটো পৰিৱেশ ইয়াতে নিশ্চয় নাপাব। সো আশা কৰিছোঁ আপুনি নিশ্চয় মন্দিৰটোত আহিব। ইয়া হ'ল মন্দিৰটোৰ বাহিৰৰ দৃশ্য। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ।